গাঁও অঞ্চলৰ সকলোৰে বাৰীৰ পিছপিনে থকা এজোপা অতি চিনাকি গছ। আগতে মই এইখিনি ধুই লৈছোঁ, এতিয়া বাকলি চেলাম। আচলতে যিকোনো কচুৱে হওক আগতে ধুই ল'ব লাগে, তাৰপিছত বাকলি চেলাব লাগে। তেতিয়া খজুৱাৰ সম্ভাৱনা নাথাকে। এতিয়া মই সৰু সৰু কৰি কাটি লৈছোঁ নিজৰ সুবিধা অনুসৰি। এখন প্লেটত মই প্ৰয়োজন অনুসৰি আদা, নহৰু, পিঁয়াজ আৰু জলকীয়া লৈ লৈছোঁ। এতিয়া পিঁয়াজখিনি সৰু সৰু কৰি কাটি লৈছোঁ। মছলাখিনিও খুন্দি লৈছোঁ। এইখিনি বুট মই 2-3 ঘণ্টাৰ বাবে জিকাই থৈছিলোঁ। এতিয়া জিকি উঠাৰ পিছত বুটখিনি মই ভালকৈ ধুই লৈছোঁ। কেৰাহীত তেল গৰম হোৱাৰ পিছত কেইটামান মই পাঁচফোৰণ দি লৈছোঁ। 2টা তেজপাত দি দিছোঁ। এতিয়া পিঁয়াজ আৰু মছলাখিনি দি লৈছোঁ। এতিয়া মছলাখিনি ভালকৈ ভাজি লৈছোঁ। মই ভাল পাওঁ বাবে 2টা শুকান জলকীয়াও দি লৈছোঁ। এতিয়া মছলাখিনি ভালকৈ ভাজি লোৱাৰ পিছত কাটি থোৱা কচুখিনি দি লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি অকণমান নিমখ দিছোঁ, তাৰপিছত হালধি অকণমান দিছোঁ। জিৰা গুড়ি আৰু ৰেড চিলি অলপ অলপ মাত্ৰাত দি লৈছোঁ। জুইটো মিডিয়াম কৰি ৰাখিছোঁ। 1-2 মিনিটৰ মূৰে মূৰে ভালদৰে লৰাই দি আছোঁ। কচুখিনি 10 মিনিটমান ভাজি লোৱাৰ পিছত এতিয়া জিকাই থোৱা বুটখিনি দি লৈছোঁ। এক 2 মিনিটৰ মূৰে মূৰে ভালদৰে লৰাই দি আছোঁ। এতিয়া 10 মিনিটৰ বাবে ঢাকনি দি ৰাখিম। 10 মিনিট হৈ গ'ল, এতিয়া মই ঢাকনি গুচাই দিম। চাওকচোন, দেখিবলৈ লাহে লাহে ৰংচঙীয়া হৈ উঠিছে।
মই এটা বিলাহী কাটি থৈছিলোঁ, এতিয়া ইয়াতে দি দিম। 5 মিনিটমান ভালদৰে লৰাই ল'ম। এতিয়া মান ধনিয়াৰ পাত দুটামান দি লৈছোঁ আৰু 5 মিনিটমান লৰাই থাকিম। মোৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। মোৰ ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।